থকা সমস্ত টেলেণ্ট সোপা উলিয়াই লৈ বাহিৰলৈ নীতিশ টানিছ নীতিশ বেখাতৰা দেখোন বে ছাৰ আপুনি কি খাই ভাল পায় প্ৰেক্টিছ যে তুমি ইমান মিলাই কথাবোৰ কেনেকৈ কোৱা এইবিলাক সব প্ৰেক্টিছ no. জিভা কিন্তু তামাম পিছল কৰি ৰাখিছে দেই পুলিচ না ৱাহ অসমীয়া গান এটা গাইছ পাৰিম চাগে সুৰটো আহিছে দেখোন কিবা এটা বিহুগীত গাম অসমীয়া ল'ৰা যদি বিহুগীতে মেন কোনটো গান গাম এতিয়া ভীমকলৰ কলডিল আছিলে নে পচলা আছিলে নিজৰ ববিয়াকে গাম ভীমকলৰ পচলা মোৰেনো নাম জবলা মইনো খাই ভালে পাওঁ মালৰ লগত হজমলা জবলা ঠুকতালি ৰইচ সকলোৰে পৰা আহিব লাগে এটা হাততালি আৰু আমাৰ এই জবলাৰ নিচিনা ভাল ছিংগাৰবিলাকক আদৰিবলৈ আমি হাতত তুলি ল'ব লাগে ভলুকা বাঁহৰ এচাৰি গাইজ মই মোৰ মনৰ ভিতৰত থকা মোৰ নিজৰ ভিতৰত থকা এটা ভাল টেলেণ্ট মই বিচাৰি উলিয়াইছিলোঁহে আহিলেই নহয় এনেকুৱা এই চকু চৰহা লোকসকল তথাপিতো মই ভয় কৰা বিধৰ মানুহ নহয় হাৰ মানি দিয়া বিধৰ মানুহ নহয় কিন্তু মই মোৰ নিজৰ লক্ষ্য কৰি থাকিব লাগিব জবলাও তই যদি কিবা এটা ভাল কাম কৰিব বিচাৰিছ আৰে মইনো কিয় বেয়া পাম এটা কাম কৰ বুজিছনে তোৰ ভিতৰত থকা সমস্ত টেলেণ্ট সোপা উলিয়াই লৈ বাহিৰলৈ দেখুৱাই দে চবকে চিটিয়াই দে গোটেই টেলেণ্ট সোপা য'ত ত'ত এটা কাম কৰ পুৰণি গীত এটা ধৰ বুজিছ জবলা মোকো মনটো ভাল লাগিব বহুত দিন গীত শুনিবলৈ পোৱা নাই চ' গাইজ আকৌ এটা ভাল আৰু নেক্সট লেভেলৰ গান এটা গাই শুনাই দিছোঁ শুনক তেন্তে আমাৰ দাদাইও শুনি বেয়া নাপায় কিন্তু আমাৰ দাদাইও খুব ভাল পায় গানটো খেদি দে আগজনী খেদি দে গোটাই লয় এজনী নতুনকৈ পাৰিলে আমাৰ গাঁৱতে কত ছোৱালী আছে চৰি ছোৱালী নহ'ব দেই বোৱাৰী আহিব আমাৰ গাঁৱতে কত বোৱাৰী আছে তাৰে এজনীয়ে তই ফুচুলাই লবি খেদি দেখ জবলা নিচিঞৰিবি ইমান জোৰকৈ কিয় গাইছ যদি গাঁৱৰ মানুহে শুনে গাঁৱৰ মানুহৰ আনলিমিটেড টেলেণ্টটো তোৰে মোৰে ওপৰত দিব পিঠি বহলটো দাদা ভয় কিয় কৰিছে এইটো মোৰ টেলেণ্ট দেখিলেনে মোৰ টেলেণ্ট দেখি ভয় খাই গৈছে তেওঁ হেৰো জবলা মোৰ ধুনীয়া পিতাইটো এই পৃথিৱীখনত ইমান ধুনীয়া গানবোৰ থাকোঁতে তই সেই গানটোহে বাছি পালিগৈনে বাৰু ই আজি বৰ বেয়াকৈ লম্বিছে ইয়াৰ লগত যদি থাকিবলৈ হয় নহয় মোৰো পিঠি বহল হ'ব আৰু গাঁৱৰ ৰাইজৰ আনলিমিটেড টেলেণ্ট দেখুৱাই দিব আৰু লগতে মোৰো টেলেণ্টবোৰ বাহিৰলৈ ওলাই আহিছোঁ এটাকৈ হেৰি কৰোঁ মই পলাই দিওঁ বুজিছনে মই কাম এটা আছে বুজিছনে জবলা মই গৈ থাকোঁ দেই তই বেয়া নাপাবি তোৰ টেলেণ্টটো মই চাম বাৰু আহিম দেই মই গৈছোঁ দাদা ৰ'ব না ইছ ৰাম মানুহজন গুচি যাবলৈ লৈছে ৰ'ব না আৰু নেক্সট লেভেলৰ গান এটা গাই শুনাই দিছোঁ মজা পাব কিন্তু এইটো তামাম মাল কিন্তু শুনি যাওক এবাৰ এওঁ ভয় কৰিছে হে জবলা তই বুজি পোৱা নাই কথাটো নাই কথাটো শুন মোৰ মানে ঢেৰ কাম আছে ঘৰত তোৰ বৌৰ এজনো সুধাকৈ এৰিব মোক তই এটা কাম কৰ সেইফালে চাচোন সেই চুকৰফালে মানুহ এটা ৰখি আছে সেইজন বৰ ধুনীয়া মানুহ দেই সেইজনৰ ওচৰলৈ তই দৌৰি যা আৰু তেওঁৰ ওচৰত গৈ ভালদৰে কথা বতৰা পাতি তোৰ টেলেণ্টবোৰ কমকৈ হ'লেও পুৰা উলিয়াই তেওঁক দেখুওৱা তেতিয়াহে মানুহে বুজি পাব তোৰ ভিতৰত টেলেণ্ট কি আছে এটা কাম কৰ মই গৈ থাকোঁ মোৰ কাম আছে দেই বৌৰে সোনকালে মাতি পঠিয়াইছিলে মই আহিলোঁ দেই তই যা ঠিক আছে দাদা গৈ থাকক তেতিয়াহ'লে আপুনি লগ পাম আকৌ কিন্তু মই নেক্সট লেভেলৰ গান এটা আকৌ আপোনাক গাই শুনাম পিছে
এই মালটোহে কিন্তু ক'ৰ মাল হয় একো ধৰিব পৰা নাই কেনেকুৱা বিধৰ মাল আহিছে এইবাৰ মই নিজে গৈ চাওঁ নেকি ইয়াৰ ওচৰত এপাক নিজে যাব লাগিব ৰখিছে ন ইয়া ব্ৰ ইয়া আৰে বাহ এইটো দেখোন বৰ হেভি জিনিস হে ইউ I am not genius okay I am only Tanis my name is Tanis okay কি কৈছে জানো মই একো বুজি পোৱা নাই হেৰি স্যাৰ পাৰিলে ইংলিছটো নকৈ অসমীজটো অকমান ক'বচোন মোৰ মানে অলপ ইংলিছত মানে বস্তুটো আচ্ছা মই মানে ক'লো মই জিনিস নহয় মোৰ নাম টানিছ মই অনলি টানিছ অ'কে আপোনাৰ দেউতাৰ নাম মোৰ ফাদাৰ নামটো নীতিশ টানিছ নীতিশ अबे खतरा देखुन बे ऐसे मैम oh my god HMM माने মই কেনেকৈ গম পোৱা নাছিলো বে ইমান দিন হ'ল তাতে বম লাজ দিছে আজি মোক তামাম লাজ পাইছো মই তামাম ইয়াত নেক্সট লেভেলৰ প্ৰশ্ন কৰিব লাগিব তেতিয়াহে ই জেগাত আহিব স্যাৰ আপোনাৰ ঘৰটো ক'ত এবাৰ ক'বনে পেৰিছ আচ্ছা এনে আপোনাৰ এই মানে বয়সটো কিমান বাৰু টোটেল ফাইনেলি 25 হে আই মানুহজনক ইমান ভাল লাগিছে কথা পাতি তেওঁৰ লগত কিবা এটা খোৱাবলৈহে মন গৈছে এনেকৈ নহয় জবলা কন্ট্ৰোল জবলা কিপ এ স্মাইল মাই গড স্যাৰ আপুনি কি খাই ভাল পায় প্ৰেক্টিছ আৰে চমৎকাৰ আপোনাক পোৱা হ'লে মোৰ দাদাই এবাৰ সুধিলেহেঁতেন যে তুমি ইমান মিলাই কথাবোৰ কেনেকৈ কোৱা এইবিলাক চব প্ৰেক্টিছ no. জিভা কিন্তু তামাম পিছল কৰি ৰাখিছে দেই পুলিচ দাদা সৰি স্যাৰ আপোনাৰ কিন্তু চেহাৰাটো নিপুতল দেই ইয়াৰ ব্ৰ এইবিলাক চব মালিচ হেৰি কি কৰে আপুনি কি পাগল নেকি কিয় আপুনিতো কোৱা নাছিল নেকি যে মই হেনো এটা বোলে জিনিস ভগৱান দাদাই কি মানুহ এজনৰ লগত লগাই থৈ গ'ল মোক মই আহিছিলোঁ এই মানুহজনক মোৰ ভিতৰত থকা টেলেণ্টটো দেখুৱাম বুলি কিন্তু এনেকুৱা কণ্ডিশ্যন এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন এনেকুৱা নেক্সট লেভেলৰ কণ্ডিশ্যন কৰি দিলে যে মই মোৰ কি টেলেণ্ট আছিলে তাকেই পাহৰি থাকিলোঁ তেৰি ছাৰ আপোনাৰ লগত কথা পতাই ভুল কিন্তু দেই Hey bro, you are already finished. সব মানে হেল্ল' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু যদিও বেয়া পালে আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্রাইব কৰা নাই তেন্তে মিস্টাৰ ডিবৰ ফানি চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টাটো অল কৰি নটিফিকেশ্যনটো অন কৰি লওক সো আজিৰ ভিডিঅ' ইমানতে বিদায় দিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ এৰিলোঁ বাই